নমস্কাৰ। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশন জোনাই জিলা চিমেণ্ট চাপৰি চেৰেং পথাৰত আজি প্ৰথম দিনা কাৰ্যসূচী আৰম্ভ হৈছে। কাৰ্যসূচী 3 দিনীয়া। আজি প্ৰথম দিন কাৰ্যসূচী ক'ত কেনেকৈ কি হৈ আছে মই আপোনালোকক সবিশেষ দেখাবলৈ ভিতৰলৈ লৈ যাওঁ। এইখন মূল গেট। ইয়াৰ আগতে মূল মণ্ডপটো আছে য'ত নেকি ডাঙৰ ডাঙৰ অতিথিবিলাক আহি পিনে তাতে ভকতক মানে সেৱা ল'ব। এইখন মূল গেট। ইয়াৰ পৰা এনেকৈ বহুত দূৰলৈকে ইয়াৰ পৰা কমচে কম 1 কিলোমিটাৰ দূৰলৈকে আছে। মই আপোনালোকক সবিশেষ জনাম কোনটো ক'ত কি অনুষ্ঠান হ'ব কি নহ'ব কিমান দিনৰ পৰা কাম কৰি আছে সবিশেষ জনোৱা হ'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন চাওক কি বনাইছে ইয়াত। ভাগৱতখন অকল এটা পৃষ্ঠা নহয়, গোটেই দুবাৰ দেখিবলৈ গোটেই পৃষ্ঠাকেইটা লিখা নিচিনা লাগিছে। শ্ৰীকৃষ্ণ গোবিন্দ বাসুদেৱ নম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কীৰ্ত শ্ৰীমদ ভাগৱত দশম স্কন্ধ। আমি আগলৈ চাবলৈ চেষ্টা কৰিম। আগলৈ গোটেইবিলাক যিমানবিলাক নিউজ চেনেল আছে পপুলাৰ নিউজ চেনেল ইয়াত গোটেইবিলাক আছে। এইখন হৈছে আগৰ পৰা দেখাম, মই আগৰ পৰা দেখাইছোঁ। NDTV 24 নিউজ ডেইলি, DY 365 নিউজ লাইভ আৰু সেইফালে আছে প্ৰাগ নিউজ প্ৰতিদিন টাইম। গোটেইকেইটা নিউজ অহা হৈছে। সেই তালৈ যাবলৈ যাম এতিয়া। তাত গৈ চাম সেয়াত হ'ব আমাৰ পতাকা উত্তোলন। এতিয়া মই য'ত আছোঁ ইয়াত আছে এইটো পতাকা উত্তোলনৰ মেইন তোৰণৰ বিধি। ইয়াতে প্ৰথম পতাকাখন উত্তোলন হৈ পিনে অনুষ্ঠানখন আৰম্ভ হৈছিল আৰু লাষ্টৰ পতাকাখন ইয়াতে উত্তোলন হৈ পিনে অনুষ্ঠানখন সামৰণি হ'ব। ইয়াত হ'ব যিমানকেইখন পতাকা লগোৱা আছে এই ছাইডত সিমানকেইখন জিলাৰ পৰা আহি পিনে ইয়াত অংশগ্ৰহণ কৰিছে। চব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ আহিছে। ইয়াত নিজৰ তেওঁলোকৰ পতাকা উত্তোলন কৰা হৈছে। সেই তাত নাম লিখা আছে কোনখন জিলাৰ পৰা কোন আহিছে, কোনখন জিলাই কোনখন কিবা দিছে, তাত নাম লিখা আছে চবে। ইয়াত শেষৰ দিনাখন ভাগৱত ভ্ৰমণ আছে। ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠানখন ইয়াৰ পৰাই আৰম্ভণি হ'ব। মানে সেইদিনাখনো দেখাম আপোনালোকক। ভালকৈ চেনেলটোৰ লগত জড়িত হৈ থাকিব, ছাবস্ক্ৰাইব কৰি থ'ব। মই কৈছিলোঁ নাম লিখা আছে বুলি। এইবোৰ নাম চাওক। ঢকুৱাখানা জিলা শাখা, তিনিচুকীয়া জিলা শাখা, তেজপুৰ জিলা শাখা, এনেকৈয়ে গোটেইবিলাকতে নাম লিখা আছে জিলা শাখাৰ। পতাকা উত্তোলন কৰা মূল বেদীখনৰ গেট এইখন। পতাকা উত্তোলন বেদী তোৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশন জোনাই 2023। ওপৰত চাওক নেগেৰাযোৰ বনাই ৰাখিছে। আমি এতিয়া আগলৈ যাবলৈ চেষ্টা কৰিম। সেই ডাঙৰ ঘৰটোৰ ওচৰত যাবলৈ চেষ্টা কৰিম। সেই ডাঙৰ ঘৰটোতনো কি হৈ আছে, তাত কি হৈ থাকিব, সেই কাৰ্য মানে তাৰ ভিতৰতনো কি হয় তাক ক'বলৈ চেষ্টা কৰিম আপোনালোকৰ আগত। বলক স্পীড কৰিব লাগিব। কাৰ্যসূচীখিনি কি কি খৰি পাতি বটোৱা উপসমিতি, আদৰণি সমিতি, কাৰ্যালয় উপ নিৰ্মাণ সমিতি, প্ৰদৰ্শনী গ্ৰন্থমেলা উপসমিতি, যান বাহন নিয়ন্ত্ৰণ উপসমিতি, ব্যৱস্থাপনা উপসমিতি, আনা নিয়ন্ত্ৰণ সমিতি, পৰিচালনা উপসমিতি, অতিথি অপয়ন চাফাই উপসমিতি, পানী যোগান উপসমিতি, খাদ্য যোগান উপসমিতি, পৰিবহণ যাত্ৰা উপসমিতি। কৃষ্ণ, মই এতিয়া য'ত ৰৈ আছোঁ মানে এইটো মোৰ পাছফালে যে ঘৰ এটা আছে যে এই ঘৰটো মানে কি কয় অনুসন্ধান আৰু যোগাযোগ। যদি ইয়াত আজি মানুহ বহুত কম হৈছে, কিন্তু কাইলৈ পৰহিলৈ এই ফিল্ডখন সম্পূৰ্ণ নধৰা হৈ যাব। মানে কিমান মানুহ আহিব ইয়াত, ক'ৰ পৰা কেনেকৈ কিমান মানুহ আহিব চব ইয়াতে থাকিব না। হয়তো আপোনাৰ লগৰ এজন যদি ক'ৰবাত গৈছিল, আপুনি আপোনাৰ লগ হেৰাইছিল, হয়তো আপোনাৰ ল'ৰা ছোৱালীকেইটা সৰু কণ মাইনামানিকেইটা যদি আপুনি বিচাৰি পোৱা নাই, এনেকুৱা অনুসন্ধান কক্ষ আছে। এইটো চাওক আপুনি, ইয়াত অনুসন্ধান কক্ষ লিখা আছে। ইয়াতে আহি যোগাযোগ কৰিলেই হ'ল, এওঁলোকে যোগাযোগ কৰি দিব।
গোটেই অনুসন্ধান কক্ষখিনিৰ লগত লিংক আছে মানে কৈ দিব যে এনেকৈ তেনেকৈ আমুকৰ ল'ৰাটো পোৱা নাই মানে ক'ত আছে ইয়ালৈ আহি যাওক এনেকৈ ধুনীয়াকৈ বহুত খুব সুন্দৰকৈ ঘোষণাটো কৰি দিব তৎক্ষণাত বিচাৰি পোৱা যাব মানে এইটো যোগাযোগ স্থাপন কৰা মই এতিয়া এইফালে যাওঁ চিকিৎসা শিবিৰ ইয়াত গোটেইবিলাক অসম চিকিৎসা মানে ভাল কিছুমান আছেহি অগ্নি নিৰ্বাপক আৰক্ষী চাউনি মই এতিয়া গোটেইখিনি দেখাই যাওঁ আগলৈ আছে এইটো হৈছে চিকিৎসা সেৱা ইয়াত মানে মেডিকেল ইয়াত আপোনাৰ যদি কিবা বেমাৰ আজাৰ হয় ইয়াতে হেৰি হ'ব ৰশ্মি মণ্ডল সংগঠন শ্ৰীমন্ত শংকৰদেৱ ইয়াত আছে অগ্নি নিৰ্বাপক ইয়াত আছে আৰক্ষী চাউনি এইবোৰ পুলিচবিলাক ৰৈ আছে ইয়াত এইবিলাক অডিয়েঞ্চ এতিয়া মানে মই য'ত আছোঁ মোৰ পাছফালে এইটো দেখুৱা আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ এইটো কেন্দ্ৰীয় সেৱাবাহিনী শিবিৰ কেন্দ্ৰীয় সেৱাবাহিনী মানে ইয়াত এখন যিহেতু অসম ভিত্তিত যিমানবিলাক জিলাৰ পৰা মানুহ আহিছে যিমানবিলাক সেৱক সেৱিকা আছে গোটেই সেৱক সেৱিকাসকল আহি পিনে ইয়াতে থাকিবহি ইয়াৰ পৰা যিমানবিলাক সেৱাবাহিনী সেৱা আগবঢ়োৱা হয় সমস্ত ভকত বৈষ্ণৱৰ ওপৰত গোটেইখিনি সেৱাবাহিনী ল'ৰাবিলাক ইয়াৰ পৰা যায় এইটো টিকেট দিয়া হৈছে সেৱাবাহিনী মানে ইয়াৰ ভিতৰতে পোৱা যায় প্ৰতিখন জিলা প্ৰতিখন আঞ্চলিকৰ পৰা অহা সেৱাবাহিনীবিলাক ইয়াতে থকা যায় ভোজনালয়লৈ যদি 10জন যদি সেৱকৰ প্ৰয়োজন হয় ইয়াৰ পৰাই ডিমাণ্ড হয় মানে ইয়াৰ ভিতৰতে আছে এই শিবিৰটো কমচে কম 200 মিটাৰ দীঘল হ'ব নোৱাৰে 200 মিটাৰ দীঘল হ'ব 100 মিটাৰ বহল হ'ব ইয়াৰ ভিতৰত সেৱক হিচাপে কিমানমান ল'ৰা থাকিব ৰে টোটেল ল'ৰা ছোৱালী মিলাই 10,000 হৈ যাব মানে সেৱক সেৱিকা হিচাপ টোটেল ইয়াত কমচে কম শিবিৰটোৰ ভিতৰত 10,000 থাকিব ইয়াৰ পৰা গোটেই ইমান ডাঙৰ এখন বিশাল অধিৱেশন ইয়াৰ পৰা মানে সকলোকে সেৱা আগবঢ়োৱা হ'ব মানে আমি এতিয়া আগলৈ যাব চেষ্টা কৰিম এইফালৰ পৰা যাম তাত আছে শিবিৰবিলাক আছে আমি শিবিৰবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ব'লক শিবিৰ চাওঁগৈ এতিয়া বৰ্তমান আমি য'ত উপস্থিত হৈ আছোঁ এইটো ভোজনালয় মানে ইয়াতে মানে খোৱা বোৱা হ'ব মই আপোনালোকক দেখাই দিম ইয়াত মানে এবাৰ এসাঁজ খাওঁতে ইয়াত কমচে কম 20,000 মানুহ বহিব মানে কিমান ধুনীয়াকৈ বনাই ৰাখিছে এইফালে বহিব পাৰে সিফালে বহিব পাৰে আপোনাক মাজে মাজে যে এনে ঠেলাত ভাত আনিব শাক আনিব কিবা কিবি আনিব চব ইয়াতে আনি খাব মানে 20,000তকৈ বেছি মানুহ সেৱক সেৱিকা ইয়াতে বহি একেকোবে খাব পাৰিব আৰু সেইফালে হাত ভৰি ধোৱা মানে ভাত খাই উঠি হাত ধোৱা বাচন বৰ্তন পেলোৱা ডাষ্টবিন এৰিয়া সিফালে আছে তাৰপৰা প্ৰস্থান গেটখন সিফালে আছে সেইখন প্ৰস্থান গেট প্ৰৱেশ গেট সিফালে আছে আমি এতিয়া বেলেগ এখন গেটেদি সোমালোঁ এতিয়া সেইখন গেটেদি ওলাই যাওঁ মানে আমাৰ এই 2 বজাৰ লগে লগে আজি মূল গেটত টকাখিনি আমি এইটো ডাষ্টবিন মানে গম পাইছেনে ডাষ্টবিন বস্তাটো ডাষ্টবিন কৰিছে মানে একেবাৰে দাঙি লৈ যাব পৰা হ'ব যে বুদ্ধি কিন্তু লগাইছে দেই না ডাষ্টবিনটো ভাল লাগিছে আকৌ দেই এইটো ৰন্ধনশাল একেবাৰতে কমচে কম 200টা চৌকা বহিব ইয়াত এইবিলাক ৰান্ধনীবিলাক কৃষ্ণ বাপ কৃষ্ণ 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 সকলোকে কৃষ্ণ কৃষ্ণ এইটো হৈছে মানে নাটঘৰ বিখ্যাত নাটঘৰ অসমত যিমানবিলাক শ্ৰেষ্ঠ নাট আছে নহয় ভাওনা নাট আছে নহয় ইয়াত প্ৰদৰ্শন হ'ব সদায় ৰাতি আজিৰ পৰা আৰম্ভ হৈছে 3 দিন সম্পূৰ্ণ 3 দিন দিনাখন 3 দিন ৰাতিয়ে ইয়াতে নাট হৈ থাকিব নাটক ইয়াতে গোটেই নাটকবিলাক হ'ব মানে যিমানবিলাক নাটক হ'ব গোটেই ৰাতি 7টা বজাৰ পৰা ৰাতিপুৱা প্ৰায় 2টামান বজালৈকে ইয়াতে নাটক চলি থাকিব মানে আপুনি যেতিয়া আহক ৰাতি নাটক যদি ভাওনা যদি চাওঁ বুলি ভাবে নহয় ভাওনা যদি প্ৰেমিক হয় ইয়ালৈ আহিব আৰু ইয়াত ভাওনা চাই পিনে
অধিৱেশনৰ আমোদ ল'ব। আমি এতিয়া আগলৈ যাওঁ। এইবিলাক দেখিব আপোনালোকে দূৰত দূৰত আছে, শিবিৰবিলাক আছে। মই সম্পূৰ্ণ শিবিৰবিলাক দেখাবলৈ আপোনালোকক চেষ্টা কৰিম, কোনখন জিলা কোনখন শিবিৰ। এটা এটাকৈ আৰম্ভণিৰ পৰা মই শেষলৈকে দেখাম। তাৰপিছত শেষত দেখাই গ্ৰন্থমেলা দেখাব যাম, ক'ত নেকি গ্ৰন্থ বহে, বাণিজ্য বিপণীবিলাক ক'ত আছে তালৈকে যাম। এইটো ধেমাজি জিলা শিবিৰ, লখিমপুৰ, এইফালে মানে যিমানবিলাক শিবিৰ আছে সেইফালে আছে, আৰু এইফালে আগলৈও আছে, ঢকুৱাখানা আগলৈ আছে। আৰু না বিহপুৰীয়া জিলা, ওদালগুৰি, দেৰগাঁও, দৰং জিলা, এইফালে আছে ৰঙিয়া জিলা, শ্ৰীমন্ত শংকৰদেৱ সংঘ। এইখন 92 সংখ্যক, 93খন হ'ব ৰঙিয়া জিলাত হ'ব। এইখন আছে ৰঙিয়া জিলা শাখা 2খন ৰাখিছে। বিশেষ আসন হৰিনাম লৈ আছে ইয়াত, হৰিনাম কৃষ্ণ বাপ কৃষ্ণ কৃষ্ণ। বিশেষভাৱে সক্ষমবিলাক ন, চৰাইদেউ, ধনশিৰি। এইটো কোনে বনাইছে শিবিৰটো? বহুত ধুনীয়া বনাইছে দেই। প্ৰতিনিধি শিবিৰ, ইয়াত প্ৰতিনিধি মিটিং বহিব ইয়াত। এইটো হাতী এটা দেখিলোঁ, হাতী ঐৰাবত। অলপ বৰষুণ দিয়াৰ কাৰণে পানী হ'ল মানে এইখিনি জেগাত। কোনফালে যাম বুলি? এইটো প্ৰতিনিধি সভাগৃহ, ইয়াত প্ৰতিনিধি সভা হ'ব। বিশিষ্ট ব্যক্তিসকলে আহি পিনে ইয়াত বহি আছে, মিটিং চলি আছে এতিয়া বৰ্তমান। মই নিশ্চিত কৰিম। নাম কাগজ ঠিক লাগিব সব ঠিক লাগিব ও তেরি ট্রে বাহার তো নেনা বসে নাকি এতিয়া মই গ্ৰন্থমেলাত আহি আছো মানে এতিয়া মই যিখিনি দেখা আছিলো এতিয়া অলপ আগত আপোনালোকক এইখিনি মাজতে নদী এখন আছে নদীখনৰ এপাই এইটো এটা ৰাস্তা মানে কোনফালে কিমান ৰাস্তা আছে ক'ব ন সেইফালে সেইখিনি বেলেগ বজাৰ আছে আকৌ এইফালে এইখিনি বেলেগ বজাৰ আছে মই এইটো ৰাস্তাটো পাৰ হৈ আহিছো এবাৰ এইফালে চাওঁ কি আছেনো এই মিঠাই দোকান বেছিকৈ আছে যেন লাগিছে বাৰু এইফালে আৰু দেখাওঁ কি আছে গোটেইখিনি কেলে ক'ত যাবে এই ৰহ সেইকেলৈ যাম কি 100 মিটাৰ সেইফালে 100 মিটাৰ এইফালে মানে এইখিনি অকল গ্ৰন্থ ইয়াত অকল কিতাপে মানে বিখ্যাত ঐ কি নবহিবা আকৌ অকল কিতাপে পাব চাব আপোনালোকে লাইটটো এতিয়ালৈকে দিয়া হোৱা নাই লাইটটো কানেকশ্যন হৈ আছে ওপৰত এইবিলাক সব কিতাপ বিজ্ঞান কুইজ ভাৰত কুইজ আৰে ঐ এইকেইটা কি
বিকিবলৈ ৰাখিছে নেকি? কিতাপক ধুনীয়া জাপিছে না। এইটো কিতাপখিনি কোনে জাপিছে? যোনে হ'লেও জাপিছে, বহুত ধুনীয়াকৈ জাপিছে, মই তাৰিফ কৰিছোঁ। এইটো বাঁহৰ পৰা বনোৱা জাকৈ বোৱা আইগৰাকী মানে এজন পলহ পাইছে বাপ নহয় এখন হৰাই ধানে বনাইছে চাওক। বহুত ঘূৰিলোঁ, আপোনালোকে দেখিছে মই আৰম্ভণি এইখন গেটৰ পৰা আৰম্ভ কৰিছিলোঁ মোৰ ভিডিঅ'টো। আপোনালোকে দেখিছিলে পোনে প্ৰথম আৰম্ভণি সেইখন মূল গেট আছিল। মূল গেটখনৰ ফ্ৰণ্টে চিধা আছে এইটো মূল মণ্ডপ। আমি আপোনালোকক দেখাইছোঁ গোটেই আৰম্ভণিৰ পৰা এইফালৰ পৰা এনেকৈ কৈ গোটেই ৰাউণ্ডটো ঘূৰিছোঁ। আপোনালোকে দেখিছে গ্ৰন্থমেলা, ভোজনালয়, শিবিৰ, সেৱা বাহিনী মুখ্য কাৰ্যালয় গোটেইবিলাক ঘূৰিছোঁ। এতিয়া লাষ্টত আহি পিনে মই আদৰণি সমিতিৰ এই আই এগৰাকী লগ পালোঁ। তোমাৰ মানে কেনেকুৱা লাগিছে অনুভৱ অলপ কওক ভকত বৈষ্ণৱক। জয়গুৰু শংকৰ আজি 92 সংখ্যক মূলৰ অধিৱেশনৰ প্ৰথম দিন। আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচী আৰম্ভ হ'ব। আপোনালোক সকলোৱে আহক, অধিৱেশন আমাৰ শংকৰ সংঘৰ অধিৱেশন চাওক। বহুত ভাল লাগিব, মনটো বহুত পবিত্ৰ লাগিব। সকলোৱে আহক, অনুভৱবোৰ আপোনালোকে লগ পাইছে। বহুত ভালকৈ কৈছে এগৰাকী মানে হেৰি আদৰণি সমিতিৰ কমিটিত আছে আৰু মই তেনেকৈ কমিটি নাই বাৰু, কিন্তু তথাপিতো আমাৰ নিজৰ জেগাতে হৈছে এইটো সেৱা বাহিনী। আমি কাৰ্ড এটা পাইছোঁ। এতিয়া ভকতক সেৱা কৰক চবকে। আহিয়ে আপোনালোকে দেখিব পবিত্ৰ গ্ৰন্থ ভাগৱতৰ দশম স্কন্ধৰ যিটো শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়ালৈ অনুবাদ কৰিছিল। বাৰু এতিয়ালৈ ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আমি কাইলৈ অনুষ্ঠান আকৌ আপোনালোকক দেখাম। আজি আৰু অনুষ্ঠানভাগী আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো কেনেকুৱা পালে লাষ্টত চাই জনাব। ধন্যবাদ। জয় গুৰু শংকৰ।